মাকটো এবাৰ বিহু প্ৰগ্ৰাম দেখাই আনিলো কিন্তু আজিলৈকে বাকহে নিব পৰা নাছিলো তো সেয়েহে বা আজি ঘৰত ফ্ৰী থকাৰ বাবে বাকে আজি প্ৰগ্ৰামলৈ বুলি লৈ আহিলো সঁচাকে মনটো বহুত বেছি ভাল লাগে যেতিয়া এনেকৈ ছাবস্ক্ৰাইবাৰ ভাইটিহঁতক লগ পাওঁ বাৰু মই সকলো লগ হোৱা জেগাখিনি আহি পালো যিহেতু আজি আমাৰ প্ৰগ্ৰামত গাড়ী যাব তো সেয়েহে মোৰ বাইকখন গৈ আজি মন্দিৰতে থৈ আহিলোগৈ আমি ইয়াত আহি ৰৈ থকা প্ৰায় এঘণ্টামানেই বেছি হ'ল কিন্তু এতিয়ালৈকে গোটেইকেইজনী নাচনীয়ে আহি পোৱা নাই আমিনো এনে তাত কি কৰি থাকিম আৰু তো সেয়েহে সখী আৰু মই গৈ পাৰ্কতে অকণমান টাইম এনেই বহিলো আৰু ফাইনেলি গোটেইখিনি আহি পালে দিয়ক এনেকৈ আৰু আমি প্ৰথম প্ৰগ্ৰামটোলৈ বুলি ওলাই আহিলো আৰু প্ৰগ্ৰেমৰ জেগা আহি পাই মোৰ ভিডিঅ' চাই ভাল পোৱা মৰম লগা ভাইটি দুজন লগ পালো তো মোক সদায় এনেকৈ মৰম দি যাবা দেই আৰু ইয়াত আমি আমাৰ অনুষ্ঠান শেষ কৰি মেলি সকলোৱে কণী এটা খাই নেক্সটটো প্ৰগ্ৰাম কমাৰবৰীলৈ বুলি গ'লো আৰু ইয়াতো আহি প্ৰথমতে মোৰ ভিডিঅ' চাই ভাল পোৱা ভাইটি কেইজনমানকে লগ পালো আৰু কমাৰবৰীটো আমাৰ অনুষ্ঠান শেষ কৰি মেলি তাৰপিছত আমি প্ৰগ্ৰাম কৰিব গ'লো 12 বজীয়া ধুনীয়াকৈ প্ৰগ্ৰাম শেষ কৰিলো